মা দেউতাৰ কাণ্ডবোৰ চাওকচোন কি হ'ল চাহত বেছিকৈ চেনি খালে নেকি তাতকৈ বেছি বেয়া কাম এটা কৰিলে মানে দেউতাই ভালদৰে জানিব লাগে যে কৃষ্ণ আৰু জোনালীৰ কথাবোৰ লৈ আমাৰ দুইখন ঘৰৰ মাজত কিবা এটা খেলি মেলি চলি আছে এতিয়া দেখ দেখকৈ সিহঁতৰ লগত এনেদৰে বহি থাকিলে মানুহে কি বুলি ভাবিব আমিনো কি বুলি ভাবিম ৰবা মই এতিয়া মাতি আনোগৈ বাইদেউ খোৱা বোৱা ঠিকেই পাইছে নে ঠিকেই আছে মানুহজনী অকলে এৰি থৈ আহিলি যে মোৰ ঘূৰালে একো নহয় থাকিবলৈ দিয়কচোন এইফালে আহকচোন কলৈ এইফালে আহক বুলি কৈছো নহয় হেৰি এই কাৰণেই কওঁ বোলো এইবোৰ মানুহৰ লগত জোখতকৈ বেছি মিটিয়ালি কৰিব নালাগে আমাৰ লগত বহিলে তেওঁলোকৰ চহকী নাকটো কটা যায় যেনিবা আৰু এই কৃষ্ণ বোলাটো নমস্কাৰ নবৌ এইবিলাক কথা ইয়াক নজনে কি কৈছে ৰবা হেৰি শুনক এতিয়াৰ পৰা কৃষ্ণৰ বাপেকডালক আপুনি লেঞ্চেলাই ককাই দেউ মাতি থাকিব নালাগে দেখিলি নে যোগেশ্বৰ মানুহজনে কথাবিলাক কোনফালে পলাইছে দেখিছ কৈছে শুনা আপুনি এইটো কাম কৰিব নাপায় নহয় কিয় মই কি ভুল কৰিলো তোলন মোৰ লগৰ মানুহ মই সিহঁতৰ লগত নাথাকি ক'ত থাকিম বাৰু আপুনি জানিবই লাগে সিহঁতৰ লগত এনেকৈ হলি গলি কৰাটো মই অকণো পচন্দ নকৰো যোৱা ৩৫ বছৰে তোমাৰ পচন্দ অপচন্দ একো গম নাপালো আজি এদিনতে ক'ত গম পাম হে চব উঠি যদি যাবলৈ দিয়া মোক এৰি নাযাবি ৰখা ৰখা কৃষ্ণ কৃষ্ণ মোক বাৰু এৰি আহিব লাগে নে বাৰু কি কৰি থাকা হে বৃন্দাবন পাছৰ পিছে পিছে দৌৰোতে ভাগৰে লাগি গ'ল सीत पखीला मुस्तफा सुवाली कत देखिला কোনে কোনে বোলে কৃষ্ণ জোনালী কি হৈছে হ'বলৈ কিটো আছে বাছখন আহি পালেহি মই এতিয়া যাওঁ বোলে যাব নোৱাৰো নহয় তাক তই কথাটো বুজা নাই কিয় মোৰ ওপৰত আশা কৰিয়ে গাঁৱৰ আধাখিনি মানুহ আহিছে মইতো গোটেইখন লৈ ফুৰিব লাগিব চাৰিওফালে আহিলে যেন পাইছো আহিলে এতিয়া থ পিছত কবি দাদাদেউ পালেহি মই মানে ৰাতিপুৱাৰ পৰা আগতে কওক কোন পালে কি সৰু পানী চোৱা জেগা সেইটো এইফালে চিধা গৈ ঘূৰি দিব অকমান ঘূৰি দিলে হ'ল কি যে হ'ব খুৱাইটো আহিলে চব হেৰি কৰি থৈছো চিন্তা কৰিব নালাগে চিধা আহি পালো কেতিয়াবা আহিলি নেকি বিজনেছ বাদ দি তহঁতৰ কামত লাগি ফুৰিছ বুজিছ নাই চব ঠিক হৈ আছে একো চিন্তা কৰিব নালাগে শুন খিচিৰি বনাবলৈ দে আমি সকলোৱে খাম আৰু ইয়াৰ পৰা ওলাই যাম বুজিছ নাই তহঁতে অকমান লাগি দিবে যা সোনকালে যা ৰাতিপুৱা ইয়াতে সকলোৱে থকাৰ ব্যৱস্থা কোনে কৰিছে মই সেইকাৰণে গাঁৱৰ ডাঙৰ মানুহ দুজনমান গুৱাহাটীত থকাটো ঘিলা পিঠা লৈ আহিছো পৰিষ্কাৰ পৰিচ্ছন্ন মোৰ গাটো দেখোন ভাল লগা নাই পেটটো চিকুট মাৰি ধৰিছে কি মুস্কিল এতিয়া গোটেই মানুহখিনি দেখোন ওলাই যাবই
আপোনালোকে গৈ থাকক মই ঘুমতি নামাৰিলে নোৱাৰিছো আৰু জান অতখন ধন ভাঙি মই তোমাক এতিয়া ইয়াত শুবলৈকেহে আনিলো নেকি তুমি একো চিন্তা নকৰিবা মই আছো নহয় কাইলৈ ৰাতিপুৱাই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম দে বা এতিয়া তোমাৰ সেই খিচি অকণমান খাই ল'লে তোমাৰ গাটো টনকিয়াল হৈ যাব মনত জোৰ বান্ধা উঠা উঠা কোৱাচোন আমাৰ লগত ফুৰি কেনেকুৱা লাগিছে ভালেই লাগিছে পিছে যোৱাবাৰ মামাহঁতৰ লগত কোচবিহাৰলৈ গৈহে বেছি ভাল লাগিছিল এতিয়া তুমি তেনেকৈহে ক'লানে আৰুনো কেনেকৈ ক'ব ফুৰিবলৈ আহি এনেকৈ এনেয়ে বহি থাকিলে আমনিটো লাগিবই ঠাই চাবলৈ আৰু সময় নোহোৱা হৈছেনে আমাৰ লগত গৈ বেয়া পালে কৃষ্ণৰ লগত গৈ ফুৰি আহিলেই হ'ল তেওঁৰনো সময় ক'ত অহাৰে পৰাচোন আনৰ লগতহে ব্যস্ত বুজিছ বাইদেউ নহা হ'লেই ভাল আছিল নেকি ফুৰিবলৈ আহি এনেকে চোৱা চাফা কৰি থাকিলে নহয় নহয় ফুৰিবলৈ ওলাব লাগে ফুৰিবলৈ মন থাকিলে নিজে ওলাই গ'লে হ'ল লোকক কেলে আজৰি ফুৰিব লাগে ঐ ধন্তি কথা কৈছে চাচোন মই যেন ইয়াত অকলে ফুৰিবলৈহে আহিছিলো ঐ চুপুহি সকলো কথা জানি বুজিও নবৌয়েকৰ ভনীয়েকজনীক লগত লৈ আহিছে মই চাইহে আছো চব কথা এতিয়া নাযাওঁ কেলে তাইৰ লগত ফুৰিবলৈ ঐ মুখত যিহকে আহে তাকে বলকে নিদিবি দেই তাইক মই আনিছো নেকি বাছৰ ওপৰত মাল বস্তু অনা দি নবৌয়েহে লৈ আনিছা বল বাছলৈ বল এতিয়া চুপনি মাৰি থাকিবলৈ সময় নাই নহয় ধন্তিয়া আজিয়ে মোৰ মালখিনি আনলোড কৰি দে না ৰাতিয়ে কেছ দি দিম ৰাতিয়ে কেছ হ'ব হৈ যাব সেইবিলাক চিন্তা কৰিব নালাগে হেৰি নহয় মিনিষ্টাৰ ছাৰৰ বস্তুখিনি ডেলিভাৰী দিয়া হ'ল নে নাই হ'লতো ঠিক আছে এতিয়া থ হ'ব দে ঐ গুৱাহাটীত বিজনেছ কৰিলে 1 মিনিট সময় পোৱা নাযায় তহঁত বুলিহে চব কাম বাদ দি এৰি থৈ আহিছো বুজিছ চব আহিলতো আহিল আচ্ছা শুন এটা কাম কৰিম প্ৰথমতে আমি বালাজী মন্দিৰ গৈ জালুকবাৰী হৈ একেবাৰে নৈঘাটত উঠিমগৈ তাৰপিছত উমানন্দ সময় আছে হৈ যাব ওচৰৰ দোকানবিলাকত 2 এটা বস্তু কিনিব পাৰিবি বুজিছ নহয় এতিয়া ব'ল আচ্ছা ড্ৰাইভাৰটো ক'ত আছে ড্ৰাইভাৰ ষ্টাৰ্ট কৰ ব'ল ফটো মাৰিম দেই স্মাইল পিচ ৰেডি মনে শুনক এতিয়া আমি এটা মস্ত গোল পাম গোলটোৰ কাষে গৈ আমি আকৌ টাউনলৈ গুচি যাম কিন্তু গোলৰ কাষেৰে নগৈ যদি আমি চিধা গুচি যাওঁ তেনেহ'লে আমি প্ৰথমতে পাম বিশ্ববিদ্যালয় তাৰ পৰা অকণমান আগলৈ গ'লে চুইট মানে বৰজাৰৰ বিমানঘাট য'ত এৰোপ্লেন থাকে গোলটোৰ কাষেৰে আহি যদি আমি পুৰা সম্পূৰ্ণ নুঘূৰি বাওঁফালে সোমাই যাওঁ তেতিয়াহ'লে আমি পাম শৰাইঘাট দলং দলংখন বোলে দুখলপীয়া চাব পৰা হ'লে ভাল আছিল নহয় ৰে ৰাইজ হ'ব কাইলৈ চেষ্টা এটা চলাব লাগিব ইয়াতেই নৰনাৰায়ণ চিলাৰায়ৰ নিচিনা বীৰ পুৰুষৰ পদধূলি পৰিছিল মহাবীৰ লাচিতে এই শৰাইঘাটতে মোগলক পৰাস্ত কৰিছিল জগত এই ঠাইডোখৰৰ নাম কি ৰাজীৱ চক লাচিত চক বৰ ভাল নাম ৰাখিছে দেই কৃষ্ণ আমাক অকল এৰি নাযাবা দেই